নমস্কাৰ দৰ্শকসকল, আজি যাম আমি আমাৰ তেজপুৰৰ এটা সুন্দৰ ঠাইলৈ কেইটামান শ্বট ল'বলৈ ব'লক। मुदाकरात्मोदकं सदा विमुक्तिसाधकं कलाधरावतं सतं विलासिलोकरक्षकम् अनायकैकनायकम् এইখন হৈছে গণেশ মন্দিৰলৈ যোৱা দুৱাৰ। लताशुभाशुनाशकं नमामि तं विनायकम् এয়া হৈছে গণেশ মন্দিৰৰ বাহিৰৰ ভাগ, য'ত মানুহে চাকি ধূপ জ্বলাই থৈছে। মন্দিৰৰ কাষতে আছে গণেশ ঘাটটো আৰু সৌৱা বৰলুইত। নদীৰ কাণৰ বতাহ জাকে আৰু সুন্দৰ পৰিৱেশটোৱে দেহ মন একদম সক্ৰিয় কৰি তোলে। আজিৰ ভিডিঅ'টো ইমানতে শেষ, ধন্যবাদ।